ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠ্যলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আলোচনা কৰিবলৈ লোৱা পাঠটোৰ নাম হৈছে কিপ হেলদি। এই পাঠটো তোমালোকৰ ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ ক্লাছ 2 লেসন নম্বৰ 4 আৰু পেজ নম্বৰ 55 to 70। তোমালোকে কিতাপখন উলিয়াই নিজে এবাৰ পঢ়িবলৈ চেষ্টা কৰা। কিপ হেলদি মানে সুস্থ থাকা বা সুস্থ হৈ থকা। Look at the picture given below. Find out the differences. ইয়াত তোমালোকৰ এই প্ৰথম পেজত দুটা পিকচাৰ দিয়া আছে। এইটো এটা পিকচাৰ আৰু এইটো এটা পিকচাৰ। তোমালোকে চোৱা, এইটো প্ৰথম পিকচাৰটোত ধুনীয়াকৈ ল'ৰাজনে সাজি কাচি গৈছে, ঘৰবিলাক শৃংখলাবদ্ধভাৱে ধুনীয়াকৈ সজাই পৰাই ৰখা আছে। আৰু দ্বিতীয় পিকচাৰটোত চোৱা, কোনোবাই চকীখনত বহি আছে, কোনোবাই শুই আছে, কোনোবাই কাষত এনেকৈ বহি আছে, কিতাপ পত্ৰবোৰ চেদেলি বেদেলি হৈ আছে। ইয়াত ভাত বাঢ়ি থোৱা আছে আৰু ওপৰত মাখি পৰি আছে। একদম বিশৃংখল পৰিৱেশ। এতিয়া তোমালোকে কোৱা, ইয়াৰ ভিতৰত কোনটোত বেছি বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে? নিশ্চয়কৈ দ্বিতীয়টো ফটো। ৰাজ ইজ গেটিং ৰেডি টু গো টু স্কুল। ল'ৰাজনৰ নাম কি দিলে? ৰাজ কি কৰিবলৈ ৰেডি হৈছে? গো টু স্কুল যাবৰ বাবে সাজু হৈছে। আৰু ইয়াত কি হৈছে? জয় won't go to school because he is ill. জয় স্কুল যাব পৰা নাই বা যোৱা নাই কাৰণ তাৰ বেমাৰ হৈ আছে। নিশ্চয়কৈ বেমাৰ হ'ব। এনেকৈ যদি আমি ঘৰবিলাক বিশৃংখলকৈ ৰাখো তেতিয়াহ'লে বেমাৰ আজাৰটো হ'বই। আমি যদি বেমাৰ আজাৰ নোহোৱাকৈ থাকিব লাগে, আমি চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ ৰাখিব লাগে, নিজেও থাকিব লাগে আৰু ঘৰখনৰ চাৰিওফালেও ৰাখিব লাগে। Work in pairs, ask each other, which picture do you like and why do you like it? ইয়াত কোৱা হৈছে তুমি কোনটো ছবি চাই ভাল পাইছা আৰু কিয় ভাল পাইছা? আমি নিঃসন্দেহে প্ৰথমটো ভাল পাইছো, কাৰণ সেইখন চাফ চিকুণ আছে আৰু তাত বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা নাই আৰু স্কুল গৈছে। ইয়াত কিন্তু বিশৃংখল পৰিৱেশ আৰু ইয়াত বেমাৰ আজাৰ হৈ আছে। Activities. Look at the pictures. ছবিবোৰলৈ চোৱা। Put a tick, এইটো right or cross বা এইটো wrong on the box to show what you should do or what you should not do. আমি যিবিলাক কাম কৰা উচিত তাত আমি এই টিক মাৰ্ক দিম, ৰাইট চিনটো, শুদ্ধ চিন। আৰু যিটো কৰা উচিত নহয় তেনে তাত আমি এই ক্ৰছ চিনটো বা পূৰণ চিনটো দিম। এতিয়া ইয়াত মানুহজনে বান্দৰ নচুৱাই আছে, এইটো কৰা উচিত জানো? এইটো অনুচিত, গতিকে ইয়াত আমি ক্ৰছটো দিম। এইটো অসুস্থ বা হৈ থকা মানুহজনক পানী দিছে, এইটো কৰা উচিত, কাৰণ আমাৰ যদি ঘৰত কোনোবা বেমাৰ আজাৰ হৈ থাকে তেতিয়াহ'লে আমি তেওঁলোকক প্ৰয়োজনীয় দৰৱ পাতিৰ পৰা আদি কৰি পানী বা খোৱা বস্তু যোগান ধৰাটো উচিত, গতিকে এইটো। আৰু এইটো চকুৰে নেদেখা মানুহজনক ছোৱালীজনী হাতত ধৰি ৰাস্তাটো পাৰ কৰি দিব বিচাৰিছে, গতিকে এইটো কাৰেক্ট বা শুদ্ধ। আৰু ইয়াত পানী দি থকা হৈছে ফুলত বা উদ্ভিদত, এইটো ৰাইট। এইটো মেকুৰীক বাচনত বা পাত্ৰত কিবা খাদ্য বস্তু দি থকা হৈছে, এইটো কৰা উচিত। আমি জীৱ জন্তু, আমাৰ ঘৰৰ পোহনীয়া জীৱ জন্তুবিলাকক যদি আমি খাদ্য বস্তু দিওঁ এনেকৈ এটা পাত্ৰত পৰিষ্কাৰকৈ দিব লাগে। আৰু এইটো কুকুৰা ভৰিত ৰছীৰে বান্ধি খেলাই থকা হৈছে, এইটো কৰা অনুচিত। আৰু চিৰি বগাওঁতে ইফাল সিফালে চাই যোৱা বা মুখেৰে থুকেগাৰ পেলোৱাটো অনুচিত, গতিকে এইটো। আৰু জীৱ জন্তুৰ এনেকৈ নেজত ধৰি টনাটো একেবাৰে অনুচিত, কাৰণ কুকুৰটো ইয়াত যদি কেতিয়াবা কামুৰি দিব পাৰে আৰু কামুৰি দিলে তেতিয়া কিন্তু বিপদ হ'ব। আৰু আমি পেলনীয়া জাবৰ জোথৰবিলাক এনেকৈ ডাষ্টবিনত পেলোৱাটো উচিত। Let's sing. Brush, brush, brush. Brush, brush, brush your teeth. Brush them every day. Father, mother, brother, sister, brush them every day. Comb your hair. Comb it every day. Father, mother, brother, sister, comb it every day. Wash your face. Wash it every day. Father, mother, brother, sister,
wash it every day. এটা হচ্ছে কি brush. Brush your teeth মানে দাঁতবিলাক brush করা. Brush them every day. সিহঁতক প্ৰত্যেক দিনে ব্ৰাছ কৰা উচিত. ফাদাৰ মাদাৰ ব্ৰাদাৰ সিস্টাৰ, ফাদাৰ দেউতা, মাদাৰ মা, ব্ৰাদাৰ মানে ভাই বা ককাই আৰু সিস্টাৰ মানে ভাই বা ভনী. ব্ৰাছ দেম এভৰি ডে, প্ৰত্যেকেই ব্ৰাছ কৰে, প্ৰতিদিনে ব্ৰাছ কৰে. কাম ইউৰ হেয়াৰ, কাম ইট এভৰি ডে. কাম মানে চুলি খনিওৱা বা খনিটোকো আমি কম বুলি কওঁ, আৰু ইয়াত কাম ইট এভৰি ডে মানে প্ৰত্যেক দিনে চুলি খনিওৱাৰ কথা কোৱা হৈছে. ফাদাৰ মাদাৰ ব্ৰাদাৰ সিস্টাৰ কাম ইট এভৰি ডে. ফাদাৰ মাদাৰ ব্ৰাদাৰ সিস্টাৰ সকলোৱে এভৰিডে কাম কৰে বা খনিয়ে. ৱাছ ইউৰ ফেচ, ৱাছ ইট এভৰিডে. ৱাছ মানে মুখ ধোৱা বা ধোৱা, ইউৰ ফেচ মানে মুখ. ৱাছ ইট এভৰিডে. ফাদাৰ মাদাৰ ব্ৰাদাৰ সিস্টাৰ ৱাছ ইট এভৰিডে. আমি আকৌ এবাৰ গাওঁ. ব্ৰাছ ইউৰ টিথ, ব্ৰাছ দেম এভৰিডে. ব্ৰাছ ইউৰ টিথ, ব্ৰাছ দেম এভৰিডে. ফাদাৰ মাদাৰ ব্ৰাদাৰ সিস্টাৰ ব্ৰাছ দেম এভৰিডে. আগৰ পদ্ধতিটো ইয়াত ব্ৰাছ ইট আছিল, সেইকাৰণে মোৰ মুখৰ পৰা ইটটো ওলাই গৈছে. কাম ইউৰ হেয়াৰ, কাম ইট এভৰি ডে. ফাদাৰ মাদাৰ ব্ৰাদাৰ সিস্টাৰ কাম ইট এভৰি ডে. ৱাছ ইউৰ ফেচ, ৱাছ ইট এভৰি ডে. ফাদাৰ মাদাৰ ব্ৰাদাৰ সিস্টাৰ ৱাছ ইট এভৰি ডে. ইয়াত আমি কেইটামান নতুন শব্দ পাইছো. ব্ৰাছ, BRUSH, ব্ৰাছ, COMB, কাম, WASH, ৱাছ, FACE, ফেচ, TEETH, teeth, HAIR, hair. Let's be healthy. আমি সুস্থ হৈ থাকিবলৈ হলে আমি কি কি কৰা উচিত, কোনবিলাক কাম কৰা উচিত ইয়াত দেখুওৱা হৈছে. Wash your hands before a meal. খাদ্য খোৱাৰ আগত হাত ধোৱা উচিত বা ধুব লাগে. Wash fruits and vegetables before you eat. Fruits মানে ফল মূল, ভেজিটেবল মানে শাক পাচলি. ৱাছ মানে ধোৱা, ফল মূল আৰু শাক পাচলি ধুব লাগে বিফৰ ইউ ইট, এইবিলাক খোৱাৰ আগত. ক্লিপ ইউৰ নেইলছ, নখ কাটিব লাগে. হেভ এ বাথ এভৰি ডে, আৰু প্ৰতিদিনে গা ধুব লাগে. কিপ ইউৰ প্লেগ্ৰাউণ্ড ক্লিন, খেলপথাৰ আমি য'ত খেলা ধূলা কৰোঁ সেইটো পৰিষ্কাৰ কৰি ৰখা উচিত. থ্ৰ গাৰ্বেজ ইন দ্য ডাষ্টবিন, আমি আৱৰ্জনাবিলাক ক'ত পেলাব লাগে, ডাষ্টবিনত পেলাব লাগে. এইবিলাক হৈছে আমি সুস্থ হৈ থকাৰ কৌশল. আমি খোৱাৰ আগত হাত ধোৱা, ফল মূল আৰু খাদ্য শাক পাচলিবিলাক খোৱাৰ আগত ধুই লোৱা, নখ সঘনাই কটা, প্ৰত্যেক দিনাই গা ধোৱা, খেলা ধূলা কৰা ফিল্ডখন আমি চাফা ৰখা, আৰু আৱৰ্জনাবিলাক ডাষ্টবিনত পেলোৱা. এইবিলাক হ'ল সুস্থ হৈ থকাৰ কেইটামান কৌশল বা কাম. ৱৰ্ক ইন পেয়াৰ্ছ, আস্ক ইচ আদাৰ. Do you wash your hand before eating? তুমি বাৰু খোৱাৰ আগত ধোৱা নে? Yes. যদি আগতে ধোৱাৰ অভ্যাস নাই এতিয়াৰ পৰা কিন্তু প্ৰত্যেক দিনে ধোৱা. Do you throw garbage in the dustbin? তুমি বাৰু আৱৰ্জনাবিলাক ডাষ্টবিনত পেলোৱা নে? Yes. আমি ডাষ্টবিনতে পেলাওঁ. যদি তোমালোকে আগতে তেনেকুৱা অভ্যাস নাই, য'তে পেলাইছিলা, আজিৰ পৰা কিন্তু নেপেলাবা, ডাষ্টবিনতে পেলাবা. Look at the pictures and listen. ছবিবোৰলৈ চোৱা আৰু শুনা. This is Dhanti. এজন ধন্তি. He is very neat and tidy. He is very neat and tidy মানে হৈছে তেওঁ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে. He obeys his parents. তেওঁ পেৰেণ্টছ মানে মা দেউতাৰ কথা মানে. There is joy. এইজন জয় কি কৰি আছে, কেতিয়াবা বা গুলটি লৈ কিবা মাৰি আছে. Joy is ধন্তিৰ ব্ৰাদাৰ. জয় হ'ল ধন্তিৰ ভাইটি. He is very naughty. তেওঁ বৰ দুষ্ট বা সি বৰ দুষ্ট. He does not obey his parent. সি কিন্তু মা দেউতাৰ কথা নুশুনে. Dhanti washes his hands with soap before eating. Dhanti washes, ধন্তিয়ে ধুৱে his hand, তাৰ হাতবোৰ with soap, চাবোনেৰে before eating, কিবা বস্তু খোৱাৰ আগত. ধন্তিয়ে কিবা খোৱাৰ আগত চাবোনেৰে হাত ধুৱে. Joy never washes his hands before eating. জয় কেতিয়াও হাত নুধুৱে, কিবা খোৱাৰ আগত কেতিয়াও হাত নুধুৱে. He drinks water from the water filter.
হি মানে ধন্তিৰ কথা কৈছে ধন্তিয়ে পানী ক'ৰ পৰা খায় সদায় পানী ফিল্টাৰ কৰা ফিল্টাৰটোৰ পৰা উলিয়াই খায় হি ইটছ ফুড ডেট ইজ কভাৰ আৰু ধন্তিয়ে কি খায় খাদ্য বস্তুবিলাক সদায় ঢাকি থোৱা খাদ্য বস্তুহে খায় আৰু ইয়াত জয়ৰ কথা কোৱা হৈছে sometimes joy eats uncovered food কেতিয়াবা জয়ে ঢাকি নোথোৱা বা উদং হৈ থকা খাদ্য বস্তু খায় বা মুকলিকৈ ৰখা খাদ্য বস্তু খায় so one day he fell ill সেইকাৰণে এদিন তাৰ বেমাৰ হ'ল বা জ্বৰ হ'ল the doctor gave him an injection ডাক্তৰে তেওঁক কি দিলে ইনজেকচন দিলে বা বেজি দিলে and some medicines আৰু কেইটামান দৰৱ দিলে তেতিয়াহলে ধন্তি আৰু জয় ককাই ভাই কিন্তু ধন্তি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে মা দেউতাৰ কথা শুনে খাদ্য খোৱাৰ আগতে হাত ধুৱে চাবোনেৰে হাত ধুৱে আৰু সদায় পানী ফিল্টাৰৰ পৰা খায় আৰু ঢাকি ৰখা খাদ্য বস্তু খায় কিন্তু জয়ে মা দেউতাৰ কথা নুশুনে আৰু দুষ্টও হয় আৰু হাত সদায় নুধুৱে সেইকাৰণে তাৰ বেমাৰ হ'ল আৰু ডাক্তৰে তেওঁ ইনজেকচন দিলে আৰু কিছুমান দৰৱ দিবলগীয়া হ'ল ৰিড হোৱাট দ্য ডক্টৰ টল্ড জয় পঢ়া ডক্টৰে জয় কি ক'লে ড্ৰিংক পিয়ৰ ৱাটাৰ ধন্তিক কি ক'লে সদায় পৰিষ্কাৰ পানী খাবা হেভ এ বাথ এভৰি ডে সদায় গা ধুবা wear clean clothes সদায় পৰিষ্কাৰ কাপোৰ পিন্ধিবা wash your hands before eating খোৱাৰ আগতে হাত ধুবা wash your hands with soap after using the toilet আৰু টয়লেট ব্যৱহাৰ কৰাৰ পিছত চাবোনেৰে হাত ধুবা don't eat uncovered food আৰু কেতিয়াও মুকলিকৈ ৰখা খাদ্য নাখাবা এটো হ'ল ডাক্তৰে জয়ক কৈছে তোমালোকেও এই কথাখিনি মানি চলিবা নহলে আকৌ ডাক্তৰৰ ওচৰত গৈ বেজি আৰু দৰৱ খাবলগীয়া হ'ব let's say which is healthy ইয়াত থকা কোনটো হেলদি হয় বা কোনটো স্বাস্থ্যসন্মত হয় put a tick এটো শুদ্ধ চিন or cross for your answer যদি কৰিবলগীয়া কাম হয় তেতিয়াহলে টিক চিন দিব লাগে অৰ্থাৎ শুদ্ধ চিন দিব লাগে আৰু কৰিব নলগীয়া কাম হয় তেতিয়াহলে ক্ৰছ চিন দিব লাগে এটো মুকলিকৈ থোৱা খাদ্য বস্তুবিলাক খাব বিচাৰিছে বা কিনিব বিচাৰিছে এটো কি কৰিব লাগে এটো ক্ৰছ তাৰ পিছত এটো হাতেৰে মুখত কিবা ভৰাই আছে এটো অনুচিত আৰু এটো পানী থোৱা পাত্ৰত হাত ভৰাইছে এটো অনুচিত এটো নাৰিকলৰ পানী পাইপেৰে খাই আছে এটো উচিত নেকে দীঘল পাইপ কিবা লগাই খোৱা উচিত আৰু হ্যান্ডেল থকা মগ বা জাৰ ব্যৱহাৰ কৰিছে পানী খাবৰ বাবে আৰু গিলাসত ঢালি খাইছে এটো শুদ্ধ স্বাস্থ্যসন্মত কৰা উচিত আৰু এটো ৰাস্তাৰ কাষত থকা কুঁহিয়াৰ ৰস খাইছে এনেকৈ মুকলিকৈ ৰখা বস্তু খোৱা অনুচিত work in small groups ask each other সৰু সৰু গ্ৰুপ হৈ কৰিবা আৰু ইজনে সিজনক সুধিবা মই ইয়াত কেইটামান অনুমানিকে দিছো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা when do you wash your hands তুমি কেতিয়া হাত ধোৱা কেতিয়া ধোও I wash my hands before a meal আমি খাদ্য খোৱাৰ আগত হাত ধোও হাতটো সাধাৰণতে আমি কেইবাবাৰো ধোও তথাপি এটো বিশেষভাৱে মনত ৰাখিবলগীয়া কথা যে আমি খাদ্য খোৱাৰ আগত আৰু টয়লেট যোৱাৰ পাছত হাত ধুব লাগে এই কথাটো ইয়াত আমি লিখিবলগীয়া আছে নহলে আমি ভাত খোৱাৰ পিছতো হাত ধোও where do you throw garbage at home তুমি ঘৰত আৱৰ্জনাবিলাক ক'ত পেলোৱা আমি I throw garbage in the dustbin তুমি ডাষ্টবিনত পেলাও where do you throw banana peels ফলৰ বাকলিবিলাক আমি ক'ত পেলাও বা ক'ত পেলোৱা তুমি মই কিন্তু I throw banana peels in the dustbin মই কিন্তু ডাষ্টবিনত পেলাও তোমালোকেও ডাষ্টবিনত পেলোৱাৰ অভ্যাস কৰিবা let's talk about the picture এই ছবি দুখন চোৱাচোন কি দেখিছা ইয়াত ৰাস্তাত খুচকাৰি আছে আৰু আহি থাকোতে এইজনে কল খাই বাকলিটো ইয়াত পেলাই দিলে আৰু এইজনে আহি কলৰ ওপৰত বাকলিৰ ওপৰত পৰি চিটিকি পৰিল একেবাৰে বহি কিতাপ কেনিবা চিটিকি পৰিল মানুহজনক পৰিব সেইকাৰণে আমি কলৰ বাকলি খাই য'ত ত'ত পেলাব নালাগে
আৰু সদায় ক'ত পেলাব লাগে কলৰ বাকলি ডাষ্টবিন ইউজ মি মানে এইটো হ'ল ডাষ্টবিন তেতিয়া কাৰো অপকাৰ নহয় ৰিড এজ ফাষ্ট এজ ইউ কেন যিমান সোনকালে পাৰি সিমান সোনকালে পঢ়া বৃন্দা ব্ৰট এ ব্ৰাছ ব্ৰেড এণ্ড বাটাৰ ফ্ৰম ব্ৰডেন শ্বপ বৃন্দা ব্ৰট এ ব্ৰাছ ব্ৰেড এণ্ড বাটাৰ ফ্ৰম ব্ৰডেন শ্বপ বৃন্দা ব্ৰট এ ব্ৰাছ ব্ৰেড এণ্ড বাটাৰ ফ্ৰম ব্ৰডেন শ্বপ এনেকৈও পঢ়িবলৈ চেষ্টা কৰিবা নিতুজ টিচাৰ লাইক হিম নিতুৰ শিক্ষকে তেওঁক বৰ ভাল পায় হি ইজ ভেৰি নিট এণ্ড টিডি তেওঁ বৰ পৰিষ্কাৰ পৰিচ্ছন্ন ৰিড হোৱাট নিতু চেজ নিতুৱে কি কয় শুনোচোন আহা আই ৱাছ মাই হেণ্ডছ উইথ চপ মই মোৰ হাত চাবোনেৰে ধুওঁ আই ৱাছ মাই হেয়াৰ উইথ শ্বেম্পু মই মোৰ চুলি শ্বেম্পুৰে ধুওঁ আই ৱেৰ ক্লিন ক্লথছ মই পৰিষ্কাৰ কাপোৰ পিন্ধো আই ব্লো মাই নোজ উইথ এ হেণ্ডকাৰচিপ মই মোৰ নাকৰ আৱৰ্জনাবিলাক মই ৰুমালেৰে ঢাকি পেলাওঁ বা আমি এইটো এনেধৰণে ক'ব পাৰোঁ মই হাঁচি মাৰিলে ৰুমালেৰে মুখখন ঢাকি থওঁ আচলতে ইয়াৰ বুজাব বিচৰা অৰ্থটো সেইটোৱে যে মই হাঁচি মাৰিলে ৰুমালেৰে মুখখন ঢাকি লওঁ আই লাইক টু বি নিট এণ্ড টিডি মই সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকি ভাল পাওঁ ৱৰ্ক ইন পেয়াৰ্ছ টেক টাৰ্ণছ টু চে দিছ ৱৰ্ডছ এজ ফাষ্ট এজ ইউ কেন যিমান সোনকালে পাৰা সিমান সোনকালে ক'ব লাগে নিট নিটু ক্লিন ক্লথছ ব্লু বেলুনছ ডাৰ্ট ইন দ্য ডাষ্টবিন ৱাছ উইথ ৱাটাৰ চাইন উইথ চপ আকৌ এবাৰ নিট নিটু ক্লিন ক্লথছ ব্লু বেলুন ডাৰ্ট ইন দ্য ডাষ্টবিন ৱাছ উইথ ৱাটাৰ চাইন উইথ চপ Let's recite Chabbi 6 dimple chin, rosy lips tit within, curly hair very fair, eyes are blue, lovely too. Teacher's pet, is that you? Chubby cheeks, dimple chin, rosy lips tit within, curly hair very fair, eyes are blue, lovely too. Teacher's pet, is that you? Read what Nita's friend Nitu says. Nitar বন্ধু নিতুৱে কি কয় আমি পঢ়া A toothbrush is to clean your teeth. Toothbrush to আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো clean your teeth দাঁত চাফা কৰিবৰ কাৰণে A hairbrush is to tidy your hair. Hairbrush to আমি চুলি পৰিষ্কাৰ কৰিবৰ বাবে ব্যৱহাৰ কৰো A paintbrush is to paint. Paintbrush to আমি ৰং কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ I use a toothbrush to brush my teeth clean. মই এটা টুথব্ৰাছ ব্যৱহাৰ কৰোঁ কিহৰ বাবে to brush my teeth clean. মোৰ দাঁতবিলাক পৰিষ্কাৰ কৰিবৰ বাবে I use a hairbrush to tidy my hair. মই এটা হেয়াৰ ব্ৰাছ ব্যৱহাৰ কৰোঁ চুলিবিলাক পৰিষ্কাৰ কৰিবৰ বাবে I use a paintbrush to paint a wall. মই এটা পেইণ্টব্ৰাছ ব্যৱহাৰ কৰোঁ ৱালত বা বেৰত ৰং কৰিবৰ বাবে Look at the pictures and arrange the letters to form words you have learned. আমি এতিয়ালৈকে যিখিনি শিকিছিলোঁ তাৰ ভিতৰতে এইখিনি এইটো আমি দেখিছোঁ ইয়াত দাঁত দেখিছোঁ ইয়াতো ফণি এইটো চুলি জিভা এখন মুখ আৰু এইটো হ'ল নাক এতিয়া ইয়াত ইংৰাজীত শব্দবিলাক লিখিব লাগে আমি দাঁতক ইংৰাজীত টিথ বুলি কয় এইটো কম হেয়াৰ টাং ফেচ নোজ ইয়াতো সেইবিলাক একেখিনি শব্দ আছে কিন্তু উলট পালটকৈ আছে এইখিনি আমি শুদ্ধ ৰূপত লিখি ইয়াক ইংৰাজীত আমি যে টিথ বুলি কওঁ ইয়াত টিথটো শুদ্ধ হেৰিৰে বানানেৰে লিখিব লাগে তেতিয়াহ'লে শুদ্ধ বানানেৰে টিথ লিখিলে কি হ'ব টি ই ডবল ই টি এইচ টিথ ইয়াত কিন্তু উলট পালটকৈ আছে এইটো হ'ল কম চি অ' এম বি এইটো হ'ল হেয়াৰ এইচ এ আই আৰ
এইটো হ'ল টাং টাং টি অ এন জি ইউ ই এইটো হ'ল ফেচ এফ এ চি ই এইটো হ'ল নোজ এন অ এছ ই নোজ এনেকৈ আমি শুদ্ধ ৰূপত এই ঘৰবিলাকত লিখিব লাগে ৰিড ইয়াত কি লিখা আছে ৱাছ ব্ৰাছ ফিছ ডিছ এইটো শেষৰ আখৰবিলাক শেষৰ দুটা আখৰ কি আছে এছ এইচেৰে শেষ হোৱা শব্দ এইবিলাক ব্ৰাছ ফিছ ডিছ ৱাছ আৰু এইটো হ'ল চি এইচেৰে শেষ হোৱা শব্দ লাঞ্চ ৱাছ কেচ ব্ৰাঞ্চ গোটেইখিনি চি এইচেৰে শেষ হোৱা নাও ফাইণ্ড আউট ৱৰ্ডছ ডেট ইণ্ড উইথ টি এইচ এতিয়া টি এইচেৰে শেষ হোৱা শব্দ আমি ইয়াত লিখিব লাগে এটাটো লিখি দিছে হেল্থ এইচ ই এ এল টি এইচ হেল্থ হেল্থটো টি এইচত শেষ হৈছে বা শেষৰ আখৰ দুটা টি আৰু এইচ আছে তেনেকৈ আৰু দুটা আমি লিখিম এটা হ'ল টিথ টিথ মানে দাঁত টি ই টি ডবল ই টি এইচ আৰু এটা ৱেল্থ ৱেল্থ মানে সম্পত্তি ডব্লিউ ই এ এল টি এইচ তোমালোকে আৰু দুটামান এনেকৈ নিজে লিখিবলৈ চেষ্টা কৰিবা ৰোল প্লে এতিয়া আমি দুজনে ইজনে সিজনক এনেকৈ সুধিম ইয়াত যেনেকৈ দুজনে ইজনে সিজনক সুধিছে তেনেকৈ তোমালোকেও ইজনে সিজনক সুধিবা হোৱাটছ দ্য টাইম সময়টো কিমান হ'ল এওঁ ঘড়ী পিন্ধিছে সেইকাৰণে এওঁ সুধিছে সময়টো কিমান হ'ল ইংৰাজীত কি বুলি কোৱা হয় হোৱাটছ দ্য টাইম আৰু এওঁ কৈছে কি বুলি ক'লে ইটছ 10 o'clock এতিয়া 10 বাজিছে অৰ্থাৎ 10 বাজিছে বুলি কওঁতে ইংৰাজীত ইটছ 10 o'clock আকৌ সুধিলে would you please tell me the time আমি একেখিনি কথাকে আৰু এজনে বেলেগ ধৰণে সুধিছে এতিয়া এইজনে সুধিছে একে কথা হোৱাটছ দ্য টাইম বুলি নুসুধি এওঁ অলপ বেলেগ ধৰণে সুধিলে would you please tell me the time অনুগ্ৰহ কৰি মোক সময়টো ক'বনে কিমান হ'ল তেনেকৈ সুধিছে আৰু এই গৰাকী কি কৈছে চিয়'ৰ ইটছ 4:30 কি হৈছে 4:30 অৰ্থাৎ হাফ মানে আধা ঘণ্টা পাৰ হৈছে আৰু 4 মানে 4 বাজি আধা ঘণ্টা পাৰ হৈছে অৰ্থাৎ 4:30 হৈছে আৰু আমি সুধিব পাৰো হোৱাট টাইম ডু ইউ গো টু স্কুল তুমি কিমান সময়ত স্কুললৈ যোৱা এতিয়া এই কৈছে ছোৱালীজনী কৈছে আই গো টু স্কুল এট 8 o'clock কিমান সময়ত স্কুলত যায় 8 o'clock অৰ্থাৎ 8 বজাত হোৱাট টাইম ডু ইউ গো টু বেড তুমি কিমান সময়ত শুৱা আই গো টু বেড এট 9:30 মই শুবলৈ যাওঁ কিমান সময়ত 9:30 পাৰ হ'লে বা 9 আধা ঘণ্টা পাৰ হ'লে অৰ্থাৎ 9:30 ৰিচাইট লেটছ ৰিচাইট early to bed and early to rise makes one healthy wealthy and wise early to bed and early to rise makes one healthy wealthy and wise অৰ্থাৎ সোনকালে শুৱা আৰু সোনকালে উঠা আৰু নিজকে স্বাস্থ্যৱান আৰু ধনৱান আৰু জ্ঞানী কৰি তোলা early E A R L Y early R I S E rise W I S E wise H E A L T H Y healthy W A L T H Y wealthy early rise wise healthy wealthy look at the pictures below and number them in the correct order অর্থাৎ এই ছবিবিলাক চোৱা আৰু কোনটো ছবি প্ৰথম কোনটো ছবি দ্বিতীয় আৰু কোনটো শেষত তেনেকৈ আমি নাম্বাৰবিলাক দি যাব লাগে অৰ্থাৎ প্ৰথমতে হোৱাটো আমি 1 দিম আৰু একেবাৰে শেষত হোৱাটো আমি ইয়াত 4টা ছবি আছে যিহেতু 4 দিম এতিয়া আমি ইয়াত দেখিছো কি দেখিছো আমি দুই ধৰণে চাব পাৰো যদি স্কুল যোৱাৰ সময়ৰ কথা বুলি ভাবো ইয়াত কাপোৰ কানি হলাইছে ইয়াত হাত মুখ ধুইছে আৰু বেগটো লৈছে আৰু জোতা পিন্ধিছে বা আমি ইয়াত উল্টা বেলেগ ধৰণে সজাইছো এতিয়া স্কুলৰ পৰা অহা বুলি ধৰি লৈছো আমি এতিয়া ইয়াক 1 নম্বৰ দিছো অৰ্থাৎ স্কুলৰ পৰা আহি জোতাযোৰ খুলিলে এইটো আমি 1 নম্বৰ দিলো তাৰপিছত আহি বেগ থলে এইটো হ'ল 2 নম্বৰ তাৰপিছত ইয়াত হাত মুখ ধুলে এইটো হ'ল 3
আৰু কাপোৰ কানি হলালে ফুল চাৰি তোমালোকে কিন্তু এইটোক 4টোক 1 দি 3টোক 2 দি এনেকেও বা 1টোক 4 দিও কৰিব পাৰা look at the pictures and complete the sentences ছবিটোলৈ চোৱা আৰু বাক্যটো সম্পূৰ্ণ কৰা অৰ্থাৎ আমি ইয়াত ধৰি চাই যে সময়টোৰে এই বাক্যটো সম্পূৰ্ণ কৰিব লাগে Monty gets up at কিমান সময়ত এটো ঘড়ীত কিমান বাজিছে 6 বাজিছে গতিকে 6 o'clock Monty and Joy go to school at এটো কিমান বাজিছে 9 বাজিছে গতিকে 9 o'clock Monty goes to sleep at Monty শুবলৈ যায় কিমান সময়ত কিমান বাজিছে 10 বাজি 30 মিনিট 10:30 Monty's mother goes to work at 9 বাজি 30 মিনিটত গতিকে 9:30 নেকি আমি বাক্যটো ঘড়ীটো চাই আমি সম্পূৰ্ণ কৰিব লাগিব 6 বাজিছে বুলি ক'বলৈ 6 o'clock 9 বাজিছে 9 o'clock 10 বাজি 30 মিনিট গৈছে 10:30 9 বাজি 30 মিনিট গৈছে 9:30 read and put a tick for your answer তোমাৰ উত্তৰটো টিক দিব লাগে that every day নে sometime এতকা কথাবিলাক আমি সদায় কৰো নে কেতিয়াবা কৰো যদি সদায় কৰো তেতিয়ালে এইটো ঘৰত টিক দিম আৰু যদি কেতিয়াবা কৰো তেতিয়ালে এই ঘৰত দিম I brush my teeth মই দাঁত ব্ৰাছ কৰো কেতিয়া সদায় I have a bath মই গা ধুও সদায় every day I wash my hair মই চুলি ধুও এটো আমি সদায় নুধুব পাৰো sometime I clip my nails মই নখ কাটো just sometime আমি সাধাৰণতে সদায় নখ নাকাটো 2-3 দিনৰ মূৰে মূৰে কাটো I change my clothes মই কাপোৰ সলনি কৰো every day I use a handkerchief মই ৰুমাল ব্যৱহাৰ কৰো সদায় I comb my hair মই চুলি খনিয়াও every day I wash my hands before eating food মই খোৱাৰ আগত খাদ্য খোৱাৰ আগত হাত ধুও every day I use water in the toilet মই টয়লেটত পানী ব্যৱহাৰ কৰো every day I use soap মই চাবোন ব্যৱহাৰ কৰো every day bits of paper lying on the floor make the place untidy pick them up bits of the paper পদ্ধতিৰ নাম bits of paper lying on the floor make the place untidy pick them up the word pick rhymes with tick but pick to ticker লগত মিলিছে অৰ্থাৎ হেকৰ উচ্চাৰণটো একে হৈছে and the word up rhymes with cup up আৰু cup to হেকৰ উচ্চাৰণটো মিলিছে বা হেকৰ ধ্বনিটো মিলিছে now write the rhyming word for each of the following ইয়াত দিয়া শব্দবিলাকৰ এটা rhyming word লিখিব লাগে you may take help of the words in the box ইয়াত বাক্সত থকা শব্দ আমি ব্যৱহাৰ কৰিব পাৰো আমি ইয়াৰ পৰা লিখিছো তোমালোকে ইয়াত নথকা কেইটামান ব্যৱহাৰ কৰি লিখিবা হয় তোমালোকৰ কিতাপতো থাকিব মেকৰ লগত কি মিলে টেক ফ্লোৰৰ লগত ডোৰ প্লেছৰ লগত ট্ৰেছ লাইংৰ লগত ফাইন এনেকৈ শেষৰ ধ্বনিৰ উচ্চাৰণ মিল থকা শব্দ তোমালোকে আৰু বেলেগ শব্দ লিখিবলৈ চেষ্টা কৰিবা Let's read পঢ়া ইয়াত ল'ৰাজনে কি কৰিছে আৱৰ্জনাবিলাক এই বাহিৰতে পেলাই আছে ডাষ্টবিনত কিন্তু পেলোৱা নাছিল এতিয়া ডাষ্টবিনে কি ক'লে Hey what are you doing তুমি কি কৰিছা Use me to throw waste আৱৰ্জনাবিলাক পেলাবলৈ মোক ব্যৱহাৰ কৰা এটো কোনে ক'লে ডাষ্টবিনে ক'লে তেতিয়া ল'ৰাজনে কি ক'লে আকৌ Oh I am sorry মই দুখিত I will not do it anymore মই আজিৰ পৰা এনে কাম নকৰো অৰ্থাৎ এতিয়াৰ পৰা আৱৰ্জনাবিলাক ডাষ্টবিনত পেলাব অৰ্থাৎ তোমালোকেও ডাষ্টবিনত বস্তুবিলাক পেলাব যদি ঘৰত ডাষ্টবিন নাই তোমালোকে পুৰণা কাৰ্টুন বা তেনেকুৱা কিবা বস্তু এনেকৈ ৰাখিবা ওচৰত আৱৰ্জনাবিলাক পেলাই যাবা আৰু যেতিয়া এইটো বেছি হৈ যাব বা নিৰ্দিষ্ট এটা দিনত প্ৰত্যেক দিনাই
এটা সময়ত এইবিলাক পেলাই দিবা let's talk where do we throw waste আমি waste বিলাক ক'ত পেলোৱা উচিত ডাষ্টবিনত right yes I do or no I don't ইয়াত থকা কথাবিলাক যদি আমি কৰো তেতিয়াহলে yes I do বুলি ক'ব লাগিব বা লিখিব লাগিব আৰু যদি আমি এই কামটো নকৰো বা কৰা উচিত নহয় তেতিয়াহলে no I do not বুলি লিখিব লাগিব এ কি লিখা আছে do you throw waste here and there তুমি বাৰু আৱৰ্জনাবিলাক বা পেলনীয়া বস্তুবিলাক যতে ততে পেলোৱা নেকি কি লিখিম তেতিয়াহলে no I don't নহয় মই নেপেলাও do you wash your hands before eating তুমি খাদ্য খোৱাৰ আগতে হাত ধোৱা নে এটো yes I do হয় মই কৰো বা ধোও do you wash fruits before eating তুমি বাৰু ফলমূল খোৱাৰ আগত ধোৱা নে এটো yes I do you eat uncovered food no I do not do you brush your teeth twice a day me brush দাঁত দিনত দুবাৰ ব্ৰাছ কৰা নাই yes I do যদি দুবাৰ নকৰা তেতিয়াহলে আজিৰ পৰা কৰিবা ৰাতিপুৱা এবাৰ আৰু ৰাতি শোৱাৰ আগত এবাৰ find as many words as you can from the grid one is done for you ইয়াত থকা গ্ৰিডৰ পৰা শব্দ এনেকে বাছি উলিয়াব লাগে দিৱালী হৈছে তেনেকে আৰু কেইটামান মই লিখিছো CHRISTMAS খ্ৰীষ্টমাছ এটো হৈছে BIHU বিহু এটো খ্ৰীষ্টমাছ এটো ঈদ এনেকে আৰু যদি কিবা শব্দ আছে তোমালোকে চাই লিখিবা ছাত্ৰ ছাত্ৰীসকল এই পাঠৰ ভিডিও আমি ইমানতে সামৰণি মাৰিছো ভিডিওটো যথেষ্ট দীঘল হৈছে আশা কৰো তোমালোকে ভিডিওটো ভাল পাবা তোমালোকে যদি ভিডিওটো ভাল পাইছা তেতিয়াহলে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এই চেনেলটোত মই তোমালোকৰ বাবে প্ৰয়োজনীয় প্ৰতিটো বিষয়ৰ প্ৰতিটো পাঠৰ ভিডিও লৈ আহিম ধন্যবাদ